ऐसा नहीं तो बचपन का प्यार भी कुछ नहीं है जाने मेरे जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे ৰাখিম ৰাখিম তোক নাৰাখি আৰু কাক ৰাখিম সেইবাবে আমাৰ ৰিকি চাওৰাকদাই কমেণ্ট কৰি কৈছে যে বৰ্তমান মই লেট্ৰিনত সোমাই মন্তব্য দিছোঁ কি খালো জানো গুণ ওলাইছে পেট বিষ লাগি গৈছিল বহুত কষ্ট পাইছিল হঠাৎ এই মহান অপদাৰ্থটোৰ গান শুনা পালো মা কসম নিজে নিজে গু ওলাই গৈছে বেলেগ নহলেও হাগাটোৰ বিধান হ'ল এনেধৰণৰ ভয়ানক ভিডিঅ' দি থাকিব আৰু মই হাগি থাকিম আৰু বন্ধুসকল যদি আপোনালোকে এনেধৰণৰ ধুনীয়া ধুনীয়া কমেণ্ট কৰিব বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু তাৰ পাছত মিষ্টাৰ জেএছপিৰ একাউণ্টলৈ যাওক আৰু মনোৰঞ্জন লওক তেনেহ'লে আহক আমি গানটো একেবাৰে শুনো নে কি কয় प्यार मेरा भूल नहीं जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे जैसा मेरा জেচামেৰা কি তোৰ পকৰত পাগল কুকুৰে কামুৰিছে চাগে সেই কমেণ্টটো পঢ়িব লাগে নেকি লগতে বন্ধুসকল ৰঞ্জিত ডেকাই উপহাৰ সহ তেওঁলোকে কিবা এটা লিখি পঠিয়াইছে বন্ধুসকল আঁতৰি দিয়া মই ইয়াৰ কটিত বাঁহ ভৰাই দিওঁ আৰু লিজা গগৈ কমেণ্টত লিখি পঠিয়াইছে উড়তি হুই लन वापस जमीन पे आ जा वरना गान के नीचे इतना ज़ोर से पल्ला बजेगा कि बेचने से पहले 10 बार सोचेंगे कुर्सी का कौन सा एंगल सबसे बढ़िया है दुनिया में चूतिए की कमी नहीं है আৰু এজনে কৈছে ইছৰাম ক'ৰ পৰা আহে এই মক্কেলবোৰ কুকুৰে চিঞৰিলে তাতকৈ ভাল শুনে আৰু ইয়াৰ ওপৰৰ কমেণ্টটো যদি আপোনালোকে পঢ়িব বিচাৰিছে ভিডিঅ'টো পোষ্ট কৰিলে আপোনালোকে কমেণ্টটো পঢ়ি ল'ব পাৰিব আৰু এইবাৰ আহিছোঁ আমি অন্য এটা গীতৰ মাজলৈ এইখিনিতে বন্ধুসকল আপোনালোক সকলোকে সকীয়াই দিছোঁ যে আপোনালোক যদি হাৰ্টৰ পেচেণ্ট হয় এই গীতটো একেবাৰেই নুশুনিব হেল্ল' বন্ধুসকল কেনে পালে গীতটি আপোনালোকে ব'ল লগ নহ'লে আমি আকৌ কমেণ্ট পঢ়া আৰম্ভ কৰোঁ জয়ন্তই লিখি পঠিয়াইছে কৰোণাতকৈ ভয়ানক এইটো ভাইৰাছ গোটেই অসমখন গেলাই মাৰিছে আৰু ডিম্পী ডেকাই তেওঁলৈ শলাগৰ শৰাই আগবঢ়াই কমেণ্ট লিখি পঠিয়াইছে আপোনালোকে সেই কমেণ্টটো পঢ়িব বুলি আশা কৰিলোঁ এতিয়া বন্ধুসকল আপোনাক মই যিহেতু ধুনীয়া ধুনীয়া কমেণ্ট কিছুমান পঢ়ি শুনাবলৈ গৈ আছোঁ তাৰ আগতে আমি ব'লক জেএছপিৰ মাতত এফাকি গীত শুনি লওঁ बचपन का प्यार मेरा भूल नहीं जाना বন্ধুসকল ওপৰৰ কমেণ্ট আপোনালোকে নিজে পঢ়ি ল'ব মই দ্বিতীয়টোলৈ আহিছোঁ সকলোৰে প্ৰতিভাক সন্মান কৰিব লাগে আৰু ইয়াৰ প্ৰতিভাত মুতি দিব লাগে অংকুৰ হাজৰিকাই লিখি পঠিয়াইছে ইমান কিয় মুড চুইং হয় তোৰ পিৰিয়ড হোৱা ছোৱালী নিচিনা এদিন নাচ এদিন গান গাওঁ এদিন ভিডিঅ' বনাওঁ আকৌ কেতিয়াবা গাড়ী বনাওঁ ডক্তৰক দেখা জল্দি নহ'লে মাৰ খোৱা টাইম তোৰ আহি আছে পল্লৱ মেধিয়ে আকৌ উপহাৰৰ মেনু কমেণ্ট কৰিছে সাধাৰণতে মেনুত থাকে পিজ্জা ম'ম' ইত্যাদি ইত্যাদি ইয়াত আছে কিন্তু কান্তলীয়া চৰ সোপামৰা চৰ ইত্যাদি ইত্যাদি আপোনালোকে হয়তো হাৰ্ট টাচিং গান শুনিছে কিন্তু বৰ্ষা প্ৰায় ইয়াৰ নাম দিলে কিডনী লিভাৰ টাচিং চং আকৌ ৰোহিত দাসৰ বেচৰাটোলৈ বেয়া লাগি কৈছে ইমান বল্ডি গাইছে পেনে চেনে যাবয়ে মানিকৰ তাতকৈ আকৌ বহুত বেয়া অৱস্থা টয়লেটত বহি নিউজ ফিড স্ক্ৰল কৰি আছিলোঁ পটকৈ গানটো প্লে হৈ গ'ল ভয়তে পেন নিপিন্ধাকৈ দৌৰি দিলোঁ জ্যোতিৰ্ময়ে কমেণ্ট কৰিছে চিঞৰ শুনি লগৰ এটা কোমাত গুচি গ'ল ইমান এই অদ্ভুত চিঞৰ বায়ুমণ্ডল বিনষ্ট হৈ গৈছে কোনোবাই আকৌ লভ ব্ৰেক দিছে কোনোবাই আকৌ তেওঁৰ বিগ ফেন হৈছে কোনোবাই আকৌ ইউটিউবত ডিছলাইক মাৰি কমেণ্টত স্ক্ৰীনশ্বট পঠাইছে কাৰোবাৰ আকৌ তাৰ গান শুনি কাণৰ পাতে জুলাই পৰিছে কোনোবাই আকৌ বিগ ফেন দাদা বুলি কৈ ব্ৰস্ত এভাগ পিন্ধাই দিছে তাকে দেখি ক'ব নোৱাৰা হৈ আমাৰ জনী দাদা আহিছে